নমস্কাৰ বন্ধুসকল, আজিও নতুন দিনৰ এটা নতুন ৰেচিপিক লৈ আপোনালোকৰ আগত আহিছোঁ। মানে আজি বেঙেনা আৰু শুকান মাছ ধুনীয়াকৈ বনাইছোঁ। ধুনীয়া লাগিছে খাই, মানে এনেকুৱা টেষ্টি হৈছে। আপোনালোকে চাই দিয়কচোন, ভিডিঅ'টো আপোনালোকে চাই কিনে বনাব পাৰিব। পিঁয়াজ নিদিয়ে বঢ়িয়াকৈ। পিঁয়াজ এটা দিছোঁ, মই বেছিকৈ দিয়া নাই। আপোনালোকে চাই যাওক। এটা দি পিঁয়াজখিনি অলপমান ভাজি কিনে ধুনীয়াকৈ কালাৰটো আনিছোঁ। দিলোঁ বেঙেনা আৰু আলু আৰু এটা ওলকবি দিছোঁ। ধুনীয়াকৈ লাৰি অলপমান ভাজি ল'ম বন্ধুসকল। চাই যাওক ভিডিঅ'টো লাষ্টলৈকে, ধুনীয়াকৈ তেনেকুৱা হৈছে। এতিয়া দিলোঁ মই কেঁচা জ্বালা 4-5টামান দি দিলোঁ। এতিয়া সেইটো আৰু অকণমান বাঢ়িব। তাৰপিছত দিলোঁ মই ৰগুন এটা দিছোঁ, সৰুকৈ এটা দিছোঁ। হালধি দিছোঁ। ধুনীয়াকৈ লাৰি কিনে কিবা দিম নিমখ, দিলোঁ। আপোনালোকে যিমান সোৱাদ অনুযায়ী নিমখটো দিব, বেছিকৈ নিদিব, বেছি চফা হৈ যাব। তাৰপিছত মই পানী দিম, পানী 1 মগ দিছোঁ। 1 মগেদি হৈ যাব। ইফালে মই লাষ্টত শুকান মাছখিনি ধুনীয়াকৈ দি দিছোঁ। মজা লাগিছে বন্ধুসকল খাই দিয়ে। ধনিয়া দিছোঁ লাষ্টত। ধুনীয়া গণ এটা আহিছে বন্ধুসকল। বেঙেনা আৰু শুকান মাছ আপোনালোকে চাব।